ৰাতিপুৱা সময়খিনি এনেও কাৰো উঠিব মন নাযায় তাতে আকৌ আজি বৰষুণ দিছে আৰু এনেকুৱা হেমেকা বতৰটো জানেই টোপনি বেছিকৈ ধৰে যোৱাকালি গৰম আছিলে আজি হঠাতে বৰষুণ দিলে অৱশ্যে ভালেই হৈছে ইমান বেছি ধূলি হৈছে গুৱাহাটীত এতিয়া অকমান ধূলিবোৰ কমিব পিছে এনেকুৱা বতৰত কাৰ কি খাবলৈ মন যায় গধূলি যেতিয়া এনেকুৱা বতৰ পৰে তেতিয়া কিন্তু পকৰি খাব মন যায় আৰু এতিয়া ৰাতিপুৱা সময় যিহেতু পকৰিটো খাব নোৱাৰি সেইকাৰণে মই ভাবিছোঁ আজি লুচি আৰু আলু ভাজি বনাম প্ৰথমতে বিছনাখন পাৰি লৈছোঁ আৰু ঘৰৰ কামবোৰ কৰি লৈছোঁ মোৰ পেটত কিবা পৰক বা নপৰক প্ৰথমতে মই ৰুমটো চাফা কৰি লওঁ তেতিয়াহে মোৰ বাকীবোৰ কাম কৰি কিনে ভাল লাগে সকলো কামটো এনেও নোৱাৰি দিয়কচোন কিবা নহয় কিবা কামত সকলোৰে কমজোৰি থাকে মোৰ হৈছে বাচন ধোৱা আৰু কাপোৰ ধোৱা এই দুটা কাম মই একদমেই নোৱাৰোঁ বাকী কমেণ্ট কৰি জনাবচোন আপোনালোকে এনেকুৱা বৰষুণৰ বতৰত কি খাই ভাল পায় মোৰ লুচি বহুতেই বেছি প্ৰিয় সেইকাৰণে বৰষুণ দিয়া দেখি লুচি আৰু আলু ভাজি বনালোঁ আৰু গৰম পৰিলে এনেও এনেকৈ বেছিকৈ বনাই খাবলৈ মন নাযায় যিহেতু ঠাণ্ডা বতৰ সেইকাৰণে বনাই খালোঁ এয়া লুচি আলু ভাজি আৰু লগত আছিলে ৰঙা চাহ আজিলৈ ইমানেই